হেই দোস্ত, ষ্টক মাৰ্কেট বা শ্বেয়াৰ মাৰ্কেটৰ নামটোতো প্ৰায় শুনিছে কিজানি। ষ্টক মাৰ্কেটে কাম কেনেকে কৰে নাজানিলেও ষ্টক মাৰ্কেট নামটো আজি সকলোৰে মুখে মুখে আছে। আৰু কিছুমানে এইটোও জানে যে ষ্টক মাৰ্কেট এটা হাই ৰিস্ক ইনষ্ট্ৰুমেণ্ট। ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰা পইচাখিনি জিৰ' হৈ যাব পাৰে। আৰু যিমান এডভাৰ্টাইজ দিয়ে ষ্টক মাৰ্কেটৰ যেন ভাতৰ লগত পানী খোৱাৰ দৰে সহজ। যদি আপোনালোকক ভাবি আছে ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰা সহজ বুলি, তো ভুল ভাবি আছে। ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰা ইমান সহজ নহয়, বহুতে টান। আৰু ষ্টক মাৰ্কেট এটা বহুত কমপ্লিকেটেড ইনষ্ট্ৰুমেণ্ট। যদি ষ্টক মাৰ্কেটৰ পৰা পইচা ইনকাম কৰিব লগা হয়, মিনিমাম 10 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ লাগিব। লগতে বহুত প্ৰেক্টিকেল নলেজৰ প্ৰয়োজন আছে। যদি ষ্টক মাৰ্কেট সহজে হলা হয়, তেতিয়াহ'লে সকলোৱে নিজৰ কাম বন বাদ দি, চাকৰি বাকৰি বাদ দি ঘৰতে বহি পইচা ইনকাম কৰিলা হয়। ষ্টক মাৰ্কেট সহজ হয়। কেতিয়া সহজ? যেতিয়া আপুনি ষ্টক মাৰ্কেটক A to Z বুজি পায়, তেতিয়া আপোনাৰ কাৰণে ষ্টক মাৰ্কেট সহজ হৈ পৰিব। ষ্টক মাৰ্কেটে 1 ছেকেণ্ডত গৰীবৰ পৰা ধনী ব্যক্তিজন বনাই দিব পাৰে। আৰু ধনীৰ পৰা 1 ছেকেণ্ডত দুখীয়াও কিন্তু বনাই দিব পাৰে। এই কথাটো মনত ৰাখিব। আজি এই ভিডিঅ'টো ষ্টক মাৰ্কেটক ভয় খুৱাবাক লাগি বনোৱা নাই, যাতে আপোনালোকে জানি বুজি লৈহে ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিব পাৰে। তাৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। আপোনালোকলৈ মোৰ এটা সৰু ৰিকুৱেষ্ট আছে, যাৰে তাৰে কথা শুনিয়ে হওক বা এডভাৰ্টাইজবিলাক দেখি শুনিয়ে হওক, ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট নকৰিব। যদি কৰে, ভয়ানক লছ হ'ব। প্ৰথমে আপুনি ষ্টক মাৰ্কেটৰ ওপৰত বেছিক কনচেপ্টখিনি ক্লিয়াৰ কৰক। তাৰ পিছত আপুনি নিজে সিদ্ধান্ত ল'ব যে ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰা ভাল নে নকৰা ভাল। যদি আপুনি সোনকালে ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেণ্ট হ'ব বিচাৰিছে, বা যদি আপোনাক বহুত পইচাৰ প্ৰয়োজন আছে, এই সকলোবোৰ টাৰ্গেট অতি সোনকালে আপোনাক ষ্টক মাৰ্কেটে ফুলফিল কৰি দিব পাৰিব। সেইকাৰণে যিমান সোনকালে পাৰে সিমান সোনকালে ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰা আৰম্ভ কৰক। ষ্টক মাৰ্কেটৰ দৰে বিউটিফুল ইনভেষ্টমেণ্ট অপশ্যন একোৱেই নাই। আজিলৈ এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰক। আৰু যদি আপুনি নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।